এই এপছনৰ পৰা যিসকল আহিছে তেওঁলোকে যিটো আমাক ট্ৰেইনিং দিলে মেথছৰ আমি কোনোদিনে এনেকুৱা ট্ৰেইনিং পোৱা নাছিলোঁ। আজি যিটো পাইছোঁ এইটো আমাৰ জয়ফুল ৰানিং হ'ব। যিহেতু জয়ফুল এনেকুৱা জয়ফুল হ'ব কাৰণ তেওঁলোকে যিবিলাক আমাৰ টেকনিক দেখুৱালে এইখিনি যদি আমি ছাত্ৰ ছাত্ৰীৰ মাজত অলপ আমি তেওঁলোকক দিব পাৰোঁ এইখিনি নিশ্চয় বহুত উপকৃত হ'ব। আমি যিখিনি পালোঁ এই পোৱাখিনিৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হ'ব বুলি ভাবোঁ। এটা নতুন বস্তু পালোঁ আজি এইখন কেন এইখন। গতিকে এইখনৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ মানসিক বৌদ্ধিক বিকাশ হ'ব। লগতে তেওঁলোকে গণিত শিকাৰ যিটো কৌশল এই কৌশলৰ এটা আয়ত্ত কৰিব বুলি মই ভাবোঁ। আৰু তেখেতসকলে যিখিনি টিএলএম আমাক প্ৰদৰ্শন কৰিলে আমিতো ইউজ কৰি আছোঁ এই মেথছৰ মানে বাকচৰ যিটো টিএলএম মোৰ খুবেই ভাল লাগিছে। এইটো মানে এই ভবা নাছিলোঁ পেলনীয়া বস্তু এটা আগতে কৰাও নাই বা ভবাও নাই নেকি, এতিয়া গম পালোঁ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীখিনিকো আমি শিক্ষকখিনি নিজে এনেধৰণে তৈয়াৰ কৰি এটা পেলনীয়া বস্তু আমি মেথছবিলাক এনেই পেলাই দিওঁ খালী বাকচবিলাক মেথছৰ। গতিকে এইখিনি যদি আমি কৰিব পাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। একদম মানে সহজ সৰল ভাষাই দিয়ে, টেলেণ্টটো বুজায়ো দিয়ে, লগতে কেনেকৈ আমি মানে বাচ্চাক মানে হেৰি কৰিব লাগিব, এড্ৰেছিং কৰিব লাগিব বা শিকাব লাগিব, গোটেইখিনি তাৰমানে টিএলএমৰ মাধ্যমেৰে সুন্দৰকৈ উপস্থাপন কৰিব। এজনী ছোৱালীয়ে কান্দি থকা দেখিলে আৰু সেই ছোৱালীজনীয়ে হয়তো কিবা দুখ পাইছিলে। সিহঁতে দেখি কি কৰিলে, ৰৈ ফালে ছোৱালীজনী সুধিলে যে কি হৈছে তোমাৰ নামটো কিনো, এনেকৈ সুধিলে। তাৰপাছত কি কৰিলে, ৰতন আৰু ৰীমাই গম পালে যে ছোৱালীজনীয়ে কিবা দুখ পাইছিলে, দুখ পাই কান্দি আছিলে। তাৰপাছত কি কৰিলে, ৰতনে Number 7 is the heaven. 7 is the heaven. Heaven laka, heaven laka, heaven laka, heaven. Heaven laka, heaven laka, heaven laka, heaven. All man, lucky number 8. All man, lucky number 8. 8 is the 5. 8 is the 5. 5 laka, 5 laka, 5 laka, 5. NGOৰ প্ৰথম যিখিনি আপোনালোকে দেখুৱালে মানে ভাষাৰ ক্ষেত্ৰত, ভাষা বিকাশৰ ক্ষেত্ৰত যি কৰিব লাগিব, আপোনালোকৰ যি PPTসমূহ, বিশেষকৈ মই PPTসমূহৰ কথা ক'ব গৈছোঁ। PPT ইমান সুন্দৰকৈ সজাইছে আৰু আপোনালোকৰ যি অতি কম খৰচত বনোৱা যি TLM, ইয়াৰ বেছত ছাত্ৰ ছাত্ৰীসকলক সঁচাকৈ অতি কম খৰচত আপোনালোকে ইমান ধুনীয়াকৈ শিক্ষকসকলৰ মাজত বুজাই দিছে শিক্ষকসকলক যে এনেকুৱা ধৰণে যদি কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকল ডেফিনেটলি উপকৃত হ'ব। আমি কোনো ধৰণৰ অন্য বহুত বস্তু কিনা বস্তু বা আমি বজাৰত পোৱা বস্তুতকৈ আপোনালোকৰ বনোৱা বস্তু বহু ওপৰত, তাত কোনো ভুল নাই। আৰু আপোনালোকে যি ধুনীয়া এটা মানে এক্টিভিটি দেখুৱালে, মজিয়াত আঁকি বা অন্যান্য ধৰণে ছাত্ৰ ছাত্ৰীক জঁপিয়াই বৰ্ণ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ ইত্যাদিৰ সহায়ত যি পাৰপাৰণি খেলটো আপোনালোকে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ সহায়ত দেখুৱালে অতি আকৰ্ষণীয়। ছাত্ৰ ছাত্ৰী অতি মানে আকৰ্ষিত হ'ব ইয়াৰ দ্বাৰা, আৰু ছাত্ৰ ছাত্ৰী সহজতে বুজি পোৱাৰ এটা আপোনালোকৰ ভাল কৌশল এটা আমাৰ শিক্ষক সমাজত দিছে। যিখিনি গণিতৰ যাদু, এই গণিতৰ যাদুৰ জৰিয়তে গণিত শিকনত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সহায়ক হ'ব। ছাত্ৰ ছাত্ৰীসকলে গণিত বুলি ক'লে যথেষ্ট ভয় কৰে, আৰু এই গণিতৰ যিটো আজি আমাক প্ৰশিক্ষণ দিছে যাদুৰ জৰিয়তে, ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী শিকালে তেওঁলোক উপকৃত হোৱাৰ লগতে শিক্ষাটো আনন্দতে